নম্বৰ কেছ 14 নম্বৰৰ কেছ এইটো ছোৱালীজনীক দিছে এইটো 13 নম্বৰত মোৰ এই ছোৱালীজনীক বিয়া পতা ছোৱালীজনীক দি দিছে আৰু 10 লাখ টকা দিব লাগিব ছোৱালীজনী ইয়াত আনি দিব লাগিব তাৰপিছত তই যাব পাৰিবি মোৰ মানুহজনীক ৰেকৰ্ডিং কৰি সি কৈছে আপোনাৰ মানুহজনীয়ে জানে এইটো কেছ নহয় আপুনি কেছ কৰি দিয়ক কেছ নহয় তোক দি পেলাই মাৰক প্ৰব্লেম কেছ কৰক দি দিব লাগিব চব উলিয়াই দিয়ক আৰু কি কথা আছে নহয় জানো তুমি যে অলপ আগত কৈছিলা যে 5 মই দিছিলো হ'বনে আমিতো নিজে কথাটো সকলোৱে বুজি মোৰ ঘৰ লতাবোৱা এই ঘৰ মোৰ নাম বদন দাধৰা ছোৱালী মোৰ ডাঙৰজনী ছোৱালী কি মানে ছোৱালীজনী জোঁৱাইটোৱে অলপ মাৰপিট কৰে মদ চদ খায় তাৰপিছত এনেকৈয়ে থাকি ছোৱালীজনী মাজে মাজে মোৰ ঘৰলৈ আহে মই আকৌ পঠিয়াই দিওঁ 2-3 দিনৰ পিছতে সি মন ভাল কৰি লৈ গুচি যায় এনেকৈয়ে গৈ এতিয়া তাৰপিছত সেই কোনোবা এটা লোৱালে এই মানুহটোৱে বিয়া দি দিলে সেইটো আমি প্ৰমাণটো পোৱা নাছিলোঁ এই কলীয়া বুলি কয় নামটো তাইহঁতৰ হোটেলতে মানে আমাৰ জোঁৱাইটোৱে কাম কৰিবলৈ যায় তেহেঁতৰ লগতে তাইও যায় কেতিয়াবা এই মানে অৱস্থা বেয়া যে গৈ তেনেকৈ গৈ তাৰপিছত এতিয়া ছোৱালীজনীক সেই তাৰ ল'ৰা এটা গুজৰাটৰ ল'ৰা ইয়াত আছিলে ছোৱালী বিয়া দিছে সিহঁতৰ টাৰ্মছত ছোৱালীজনী সি বিক্ৰী কৰি দিছে মোৰ লগত সি পইচা লৈছে নহ'লে কাৰণ এইটো নিদিব 2 লাখ মান টকা লৈছে আৰু এইটো কেছ বোলে আগতো বেলেগে কৰিছে 11জনী এইটো 13 নম্বৰজনী বুলি কৈছে এনেকুৱাই কৰি থাকে ইও কৰে আৰু লগত আছে সি মানে স্বীকাৰ ভালকৈ নকৰে কৰি পেলাও তাৰপিছত আকৌ স্বীকাৰ কৰিছে আৰু মানুহ আছে অঁ ইয়াক উলিয়াব লাগে এতিয়া আহিলে মই মানে ক'লোঁ যে থানাত যে এনেকুৱা কৰি পেলাই যে টালি টোপলা বান্ধি থানাৰ মানুহে যে লৈ যাব এই কামটো ভাল নহয় কাৰণ ইয়াক বিচাৰ অতি উচিত বিচাৰ কৰিব লাগে সিদিনাখন পানীগাঁও থানালৈ গৈছোঁ কঠীয়াতলী পানীগাঁও থানাই পঠিয়াই দিলে যে কঠীয়াতলী থানালৈ যাওক তাত হেৰাইছে তালৈ গ'লোঁ ছাগলী বেচি পেলাই 1200 টকা আনিছোঁ আনি পেলাই গাড়ী ভাড়া কৰি গৈছোঁ ঘূৰি আহি ঘৰত পাইছোঁ চাউল নাই ভাত খাবলৈ গোটেই কামটো সিয়ে কৰিছে এই কলীয়া ই প্ৰায় 2-2.5 লাখ 3 লাখ টকা লৈ লৈছে আগতেও কৰে কিমানজনী 11জনী 13জনী হৈছে এইজনী সৈতে জেগাকণৰ নাম লতাবোৱা হয় লতাবোৱা গাঁৱত বদন দাধৰা নামৰ মানুহজনৰ ডাঙৰজনী ছোৱালী বিয়া দিছিল আপোনাৰ কোন জেগাত বাৰেকুৰীয়া নামৰ জেগা এটাত তাৰপিছত তেখেতৰ গিৰিয়েকে মানে অলপ মদ চদ খায় তাইক মানে সন্তুষ্ট ৰাখিব নোৱাৰে খানা পিনাও দিব নোৱাৰে চ' তাই যি ঘৰ মানুহৰ ঘৰত কাম কৰে সেই ঘৰ মানুহৰ মতা মানুহটোৰ লগত মিলি পেলাই মানে গুজৰাটত মানুহ ঠিক কৰিছে তাইক মানে বিয়া দিব আৰু তাইক ক'বলৈ কৈছে তই বিয়া হোৱা ছোৱালী বুলি নকবি তাইও তেনেকৈ সেই মানুহজনক কৈছে মই বিয়া হোৱা নাই মই গাভৰু ছোৱালী মই বিয়া হৈ আৰু কি কৰিছে মাক বুলি বেলেগ এজনী মানুহ বনাই পেলাই সেই মানুহজনীৰ সৈতে গুজৰাটত ফোন কৰাইছে এইজনীয়ে মোৰ মা হয় বুলি মিকিং কৰাই পেলাই ছোৱালীজনী বিয়া হৈ গুচি গৈছে কিন্তু তাক গিৰিয়েকে নাজানে যে তাই বিয়া হোৱা ছোৱালী এই কামটো কৰিছে এই হেৰি নামৰ কলিয়াম নামৰ মানুহজনে এই ছোৱালীজনী তেখেতৰ কাম কৰিবলৈ যায় তাৰমানে কলিয়ামৰ ঘৰ আপোনাৰ খাটোৱাল গাঁৱত বৰঙাতলী আৰু খাটোৱাল গাঁৱত কলিয়াম নামৰ মানুহজনৰ ঘৰ তেখেতে পইচা লেনদেন বিষয়ে আমি একো নাজানো আমি যেতিয়া ছোৱালীজনী গিৰিয়েকক সুধিছোঁ আপোনালোকৰ ছোৱালীজনী কোনে দিলে তেতিয়া এই মানুহজনৰ নম্বৰটো দিছিল মানুহজনৰ ঘৈণীয়েকৰ নম্বৰ দিছিল তাৰপিছত আমি নম্বৰটো হোৱাটছএপত চোৱাৰ লগে লগে ডিপিত এই পিতেকৰ মানুহজনৰ ফটো ওলাই গ'ল তেতিয়া আমি গম পাই গ'লোঁ এইজন মানুহে পিছত তেখেতক আৰু এটা শুনক তেখেতক আমি টোপ দি পেলাই মাতি আনিলোঁ বোলো আপুনি যে ছোৱালীজনী বিয়া দিছে তাই কিন্তু প্ৰেগনেণ্ট নহয় আপুনি নাজানে সেইকাৰণে আমি মীমাংসালৈ আহিম আপুনি আহি যাওক আপুনিতো ছোৱালী মাক বাপেকক কোৱা নাই যে ছোৱালীজনী বিয়া দিছোঁ বুলি আপুনি আহি যাওক তেখেতে মীমাংসা হ'ম বুলি 5,000 টকা দিম বুলি মীমাংসা হ'ম বুলি বুদ্ধি মানে আহি গ'ল লোভত পৰি কিন্তু আমি পিছত তেখেতক গোটেই গাঁৱৰ মানুহ উলিয়াই পেলাই এক্সপ'জ কৰি দিলোঁ বোলে তেখেতে কামটো কৰিছিল তেখেতে আগত মানে আমি জনাত খাটোৱাল গাঁও 15-16জনীমান ছোৱালী তাত বিয়া হৈছে লিগেলি বিয়া হৈছে কোনো ধৰণৰ তেনেকুৱা বেচা কিছু মানে হেৰি নহয় লিগেলি বিয়া হৈ সিহঁতে পইচা লয় তাৰমানে কমিশ্যন পায় তাত ধনী মানুহ তাত ছোৱালীৰ অভাৱ হয় গুজৰাটৰ ফালে চ' মানে সিহঁতে লিগেলি বিয়া দিছে কাৰণে বাচি আছে কিন্তু এই কেছটোত সিহঁতে এই মাক বাপেকক নজনোৱাকৈ মানে গেমটো খেলি দিলে সেইকাৰণে ফচি গ'ল আৰু ফচিলে আমাৰ হাতত প্ৰমাণ আছে আমি ধৰা পেলাব পাৰিমেই এতিয়া থানা মানুহ আহি তেখেতক ঘপহকৈ লৈ গৈ আমি হাক দিছিলোঁ বুলি নিব নালাগে আপুনি কেছটো শুনি পেলাই নিয়ক কিন্তু থানা মানুহে জোৰ যাব লৈ গৈছে এতিয়া কি কয় নাজানো ৰূপহী থানা হয় ৰূপহী থানা পুলিচে কিছুদিন ধৰি পেলাই নাই তেতিয়া মই আহিলোঁ আহি পোৱাৰ লগে লগে মই তেখেতে ক'লে যে মোৰ ছোৱালীজনী গুজৰাটলৈ এই খাটোৱালৰ ল'ৰাতে অলৰেডি বিক্ৰী সূত্ৰে
পঠিয়াই দিলে। তেতিয়া মই ল'ৰাটোক পালোঁ, ল'ৰাটোক সুধিলোঁ, ল'ৰাটোৱে আং বাং বকিছে। তাৰপিছত তেওঁ দুটামান কথা কৈছে যে প্ৰথম কথা হ'ল কি ছোৱালীজনী যদি কিবা হৰণ ভাগন হয় মই তাৰ ৰিস্ক ল'বলৈ বাধ্য, আৰু টকা 5,000 মোক বিচাৰিছে, মই টকা 5,000 সেই তাৰ হাজবেণ্ডক দি দিম। ছোৱালীজনীৰ নামটো কি? ছোৱালীজনীৰ নামটো ইমান মনত নাথাকে। দেউতাকে বদন দাধৰা, ঘৰ লতাবোৱা গাঁও। তেওঁ হেৰিয়াত তেওঁ হেৰিয়াত বায়কুৰীয়া, আমাৰ এইটো সামগ্ৰী সমষ্টিৰ পৰা এইখন ৰূপহী সমষ্টি। কথা হ'ল যুৱকজনে যে ঘটনাটো কৰিছে কেনেকৈ গম পালে? তেখেতে গম পালে মানে ৰূপহী জন নামৰ ল'ৰাটোৱে তেওঁ ইনফৰ্মেশ্যন লৈ আছে বহুত দিন, আজি 4 দিন ধৰি লৈ আছিলে। তেওঁ নম্বৰ পাই গ'ল বহুতজনৰ নম্বৰৰ পৰা। লাষ্ট টাইমত সেই খাটোৱালৰে এজনী কি লিলি নামৰ ছোৱালীয়ে জনক নম্বৰটো দিলে এই ল'ৰাটোৰ, আৰু সেই নম্বৰটোৰ জৰিয়তে তেওঁক আজি ইয়ালৈ মাতি অনা হৈছে। পুলিচ থানাতো মই চমজাবই লাগিব, কাৰণ এজন মানুহক মই ৰাখি থ'ব নোৱাৰোঁ। গতিকে তেখেতসকল আহি পেলাই লৈ যাওঁতে তেওঁলোকে অকণমান কাৰ তেওঁৰ নামটো এনে হেৰিয়া কলীয়া হীৰা। তেওঁ বোলে 13জনীমান ছোৱালী তেনেকুৱা নিয়া এটা আছে বুলি এই বদন নামৰ ল'ৰাটোৱে মোক কথাখিনি কৈছে আজি। আমিতো এইবিলাকত লাগি কৰি থাকিবলৈ সময় নাই, গতিকে যিখিনি ক'ব আমি সেইখিনিহে তেওঁৰ পৰা লৈ পেলাই আমি থানালৈ ফোন কৰিছোঁ যে ছাৰ এনেকুৱা এনেকুৱা হ'ল, গতিকে আপুনি থানা আহি পেলাই ইতিমধ্যে লৈ সুৰক্ষিত অৱস্থাত আছে বুলি তাৰ হাজবেণ্ড